নমস্কাৰ বন্ধু-বান্ধৱীসকল এয়া দেখিছে নহয় গিটস আৰু ইয়াৰ পৰা মই বনাম আজি গulabjamun বনোৱা গুটেইখিনি পিছফালে দিয়া আছে পেকেটৰ বেকফালে আৰু সেই মতেই মই বনাবলৈ চেষ্টা কৰিছো বাৰু এয়া সব পেকেটটো খুলি উলাই ললো আৰু গুটেইখিনি মই এটা পাত্ৰত বাকি ললো আৰু লৈ এয়া যে লাড্ডু হৈছে এইখিনি মই ধুনিয়াকে হাতেৰে ভাঙি লৈছো অকনমান পানী ছটিয়াই লৈ ধুনিয়াকে মুঠি লৈছো একেলগে পানী দিব পাৰে একেলগে পানী দিলে হয়তো ভাল নহব বুলি মই অলপকে পানী দি ধুনিয়াকে মুঠি গৈছো এনেদৰে আপোনালোকে কৰিব পাৰে তাৰ পিছত মই চামুচ এখনৰে এনেদৰে কৰি লৈছো এয়া মোৰ হৈ গল gulabjamunৰ কাৰণে ৰেডি হৈ গল 10 মিনিটৰ কাৰণে ঢাকি থৈ দিলো আৰু এয়া মই কেৰাহী এটাত পানী দিছো পানী অলপ গুমহিয়া হৈছে তাৰ পিছত মই ইয়াতে 2 কাপ চেনি দিছো 3 কাপ পানীত 2 কাপ চেনি দিছো দিয়েদৰে লৰাইছো আৰু ইয়াতে ইলাচি দুটা গুৰি কৰি দি দিছো দেখিছেনে মোৰ চাচনি ৰেডি হৈ গল এতিয়া আহক এয়া মই ঘি অকনমান হাতত লগাই ললো লগাই লৈ মুঠি থোৱা পাউডাৰখিনি ধুনিয়াকে ঢাকনিখন আঁতৰাই আকৌ এবাৰ মুঠি লৈছো দেখিছেনে কি ধুনিয়াকে একেবাৰে কোমল হৈ পৰিছে এতিয়া মই এয়া সৰু লাড্ডু বনাই যাম দেখিছেনে এইদৰে এটো মোৰ অলপ ডাঙৰ হল বাকি কিটা অলপ সৰু কৰিম বুলি ভাবিছো এনেদৰে ধুনিয়াকে লাড্ডু বনাই গৈছো বাকি আপোনালোকে ভিডিওটো চাই থাকিব আৰু কেনেকুৱা পালে মোক কমেন্টত জনাব আৰু আপোনালোকে মই দেখুৱাদৰে বনাব বুলি মই আশা ৰাখিলো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব চেনেলটোৰ সকলো নটিফিকেশন পাই থাকিব তো আহকচোন এতিয়া মই কেৰাহী পাতি লৈছো আৰু কেৰাহী গৰম হোৱাত মই ৰিফাইন ঢালি দিলো আৰু ইফালে চাচনিখিনি মোৰ ঠাণ্ডা হৈ গল আকৌ গৰম হ'বলৈ দিলো আৰু লাড্ডুবোৰ মই এটাকে ধুনিয়াকে মই ফ্ৰাই কৰি ললো কেৰাহীত এ দেখিছেনে ধুনিয়াকে লৰাই থাকিব লাহে লাহে মই বাৰু অকনমান খৰকৈ দেখুৱাইছো কাৰণ সময় ইমান দীঘলীয়া কৰিব বিচৰা নাই ভিডিওটো এই চাচনিখিনি গৰম হৈ থকা চাচনিখিনি ভাজি লোৱা লালমোহন গিটা দি দিছো দেখিছেনে এইদৰে আটাই কেইটা মোৰ ইয়াতে 35 টা হৈছে 35 টা লালমোহন মই ইয়াতে দি দিলো চাচনিখিনিত চাও ইমান ধুনিয়া হৈছে নহয় এই প্ৰসেছত আপোনালোকে বনাই চাব বহুতেই ভাল হৈছে খাবলৈও ভাল হৈছিল একেবাৰে সফট আৰু স্পঞ্জি খাবলৈ বহুত টেস্টি হৈছে আৰু একেবাৰে বজাৰৰ দৰেই হৈছে চাওক আধা ঘণ্টা পিছত ইয়াতে চাচনিৰ পৰা আপোনালোক উঠাই দেখুৱাই দিছো লালমোহনবোৰ মোৰ ফুলি আহিছে দেখিছিলে নে কি সৰু লাড্ডু বনাইছিলো ইমান ধুনিয়াকে ফুলি ধুনিয়া এটা আকাৰ লৈছে চাওক ইমান সফট হৈছে এয়া বাকি ভিডিওটো কেনেকুৱা পালে জনাব আগলৈ আকৌ নতুন ভিডিও লৈ আহিম তেতিয়ালৈ বাই বাই টেক কেয়াৰ